হেৰা শুনিছানে? মই দেখোন এডাল ভৰাবকে পৰা নাই। আপোনাৰ প্ৰথম বিয়া, মোৰ আকৌ 10 নম্বৰখন নহয়। তোমাৰ ঘৰ মানুহে তাৰমানে মোক ফাঁকি। দাইটি ভালে আছা? দাইটি আমাৰ সৰুকালৰ কথা কোৱা না। মায়ে কেতিয়াবা কয় আমি বোলে সৰুতে বেছিভাগ সময় তোমাৰ ওচৰতে আছো। আৰে পল্লৱ তই? আৰোহী তুমি? হোৱাট এ ছাৰপ্ৰাইজ। কল এটাতো কৰিব পাৰ। পাহি এয়া আৰোহী, মই যে কৈছিলোঁ তোক। আৰু আৰোহী এয়া পাহি, মোৰ চাইল্ডহুড ফ্ৰেণ্ড। হাই নমস্কাৰ। নমস্কাৰ। পল্লৱ দা দেখোন আমাৰ ঘৰলৈ আহিছা। নহ'লেনো কাৰ ঘৰলৈ আহিম? তই পিছে ইয়াত কি কৰি আছ? ক'ত? দাদাৰ মোবাইলত আকৌ। বাজনী দাদাৰ জীয়েক নেকি? ধন্তে তই কিন্তু অলপ দুষ্ট হৈছ দেই। কি অনুসৰণ কৰিছ বাৰু? এই তোক দেখিলে মোৰ ব্ৰেক নাইকিয়া চাইকেলৰ ব্ৰেক লাগি যায়। চাওঁ আঁতৰি দে, নহ'লে কথা বেয়া হৈ যাব। তোৰ কি হ'ল? তই যাই আপা। যাম বাৰু। কাৰ ওপৰতনো ইমান খং কৰিছ কচোন? কালি নীল ককায়ৰ ঘৰলৈ গৈ নিজে চাই আহিবিগে কাক খং কৰি। এতিয়া বুজিলি নহয়, এটা কথা কি জান? তাইও তোক বহুত ভাল পায়। কি কৈছ? তই সঁচাই কৈছতো? ঐ চাবি 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 আইঅ'। হৰেণ আপুনি কি মানুহ হে? মই কলিতা মানুহ বুলি তহঁতি হ'বলৈ নাজানো? দেখিছনে খুলখালি? একেখন গাঁৱৰ মানুহ হয়। সিহঁতে আকৌ মোক সুধিছে কি মানুহ বুলি। মই বাংলাদেশী বুলি ভাবিছ নেকি? আপোনাক বাংলাদেশী মানুহ বুলি কোৱা নাই নহয়, কি মানুহ বুলিহে কৈছে। চাইকেলখনৰ ব্ৰেকডাল লগাই দিব নোৱাৰে? এক কাম চলি আছে যেতিয়া কিয়নো পইচাকেইটা খৰচ কৰোঁ, নহয়নে খুলখালি? আৰু আপুনি মোক কুলখালি বুলি মাতি নাথাকিব দেই। মোৰো নাম এটা আছে নহয়। জানো তোৰ নাম এটা আছে বুলি। লগতে তোৰ বায়েৰজনী আছে নহয়, সেইকাৰণে তোক খুলখালি বুলি মাতো আকৌ। বায়েক থাকিলে খুলখালি বুলি মাতিব লাগে নি? আজিৰে পৰা আমিও তোক খুলখালি বুলিয়ে মাতিম। তহঁতে কিন্তু এটা মোৰ পৰা মাৰ খাবি দেই। তহঁতে আকৌ কিয় মাতিবি? মই তাইৰ বায়েকক আনিম যে, তেতিয়া তাই মোৰ খুলখালিক নহ'ব জানো? সেইকাৰণে তাই কেতিয়াবা খুলখালি বুলি মাতো। আনিম মানে? এই বিয়া পাতি অনাৰ কথা কৈছো। বাক আপোনালৈ বিয়া নিদিহে পাইছো। কিয়? মোলৈ নিদি কৰ ৰাজকুমাৰটোলৈ দিবিনো? পাহি পেলাই দুখহে লাগিছে। কিয়? পইচা খৰচ হ'ব বুলি চাইকেলৰ ব্ৰেকে লগোৱা নাই। পাহিবা কি খুৱাব? হ'ব হ'ব, বৰ আহিল পাহিবাৰ চিন্তা কৰাকেইটা। মই আছো নহয়, নে কি কোৱা খুলখালি? হৰেণ দা আপোনাৰ পাছফালে চকাটো ঘূৰি আছে। বিচাৰো তোমাকে কাষত, হৃদয় ফাগুন বনত, প্ৰণয়ৰ সুৰতি যেন আজি বতাহত। আহনা এবাৰ তুমি দুহাতত দিয়া তুলি, সেমেকি শুকাই যোৱাহি সৰা পাতি। যোৱা নাই এবাৰ তুমি হৃদয়ৰ দুৱাৰ খুলি, লাজৰে দামৰ ফালি। কোৱা নাই এবাৰ তুমি মোৰ বুকুৰে আপোন। দুচকুত তোমাৰ সপোন, দুচকুত তোমাৰ সপোন। হয় নেকি? মই যে কৈছিলো জীয়া এইজনী। মোৰ কথা কি কৈছিলি? তই যে মোক বেয়া বেয়াকে কৈ থাক, আলহী এটা কৈ দিলো। মই কেতিয়া বেয়াকে কৈছিলো? লগনী খুৰী, তই ইমান ফাঁকি ফাঁকি কথা ক। দেখিলে এটাৰ মুখতে ধৰা পৰি। মিছা কথা কয় কাৰণেহে কৈছো কিবা। সেইটো কিবা বেয়াকে কোৱা হ'ল নেকি? আপুনিয়ে কওকচোন। ধন্তিয়া বহুত মিছা কথা কয় নেকি? সি বহুত মিছা কথা কয়, আৰু ইটো কথা সিটোক লগাই বহুত কাজিয়া লগায়। বৰ বেয়া কথা দেই এইবোৰ। মই বাৰু তাক বুজাম। এতিয়া তোমাৰ কথাও কোৱাচোন, তুমি কোন ক্লাছত পঢ়ি আছা? মই 5ত। হয় নেকি? তুমি কিন্তু বহুত আচৰিত দেই। ফোন এটাতো কৰিব পাৰা।
নিজেতো নকৰিলাই, মই কৰিবলৈও মোক ব্লক মাৰি থৈ দিলা। আচলতে মই তোমালোকৰ মাজত সোমাব বিচৰা নাছিলোঁ আৰু মোৰ পৰা তোমাৰ কিবা প্ৰব্লেম হ'ব পাৰে বুলি ভাবিয়েই তোমাৰ নাম্বাৰটো ব্লক কৰি গাঁৱলৈ গুচি আহিছিলোঁ। বাপৰে, তুমি কিন্তু বহুত ভাবিব পাৰা দেই। আৰে নিজ চকুৰে দেখাৰ পিছত নাভাবিম নেকি? মোৰ ঠাইত তুমি থকা হ'লেও ভাবিলেহেঁতেন। ঠিকেই, ময়ো পিছে এতিয়া কিবা এটা অনুমান কৰিছোঁ। কি? কথা এটা সুধিম, সঁচা কথা ক'বা? ক'ম আকৌ, সোধা। পাহি তোমাৰ কি হয়? আৰে কৈছোৱে দেখোন, মোৰ চাইল্ডহুড ফ্ৰেণ্ড বুলি। কিন্তু মোৰ অনুমান পাহিয়ে তোমাক অলপ বেলেগকৈ ভাবে। বেলেগকৈ মানে? পাহিয়ে তোমাক ভাল পায়। তাই মোক ভাল পায় সঁচা, আৰু ময়ো তাক বহুত ভাল পাওঁ, কিন্তু তুমি ভবাৰ দৰে নহয়। মোৰ অনুমান কেতিয়াও ভুল হ'ব নোৱাৰে। তাই হয়তো মই ইয়ালৈ অহা কথাটো সহজভাৱে ল'ব পৰা নাই। তুমি পাহিক ভুল বুজিছা আৰোহী, পাহি তেনেকুৱা নহয়। নহয়, মই ঠিকেই বুজিছোঁ। আচলতে মই আহিবই নালাগিছিলে। তোমালোকৰ মাজত এতিয়া মইহে আহি খেলিমেলি কৰিলোঁ যেন লাগিছে। কি ফাল্টু কথাবোৰ কৈ আছা? একো ফাল্টু কথা কোৱা নাই, যিটো সঁচা সেইটোহে কৈছোঁ। কি সঁচা? পাহিয়ে তোমাক ভাল পায় আৰু পাহি মোৰ জাষ্ট ফ্ৰেণ্ড হয়, আৰু তাইও মোক তেনেকৈয়ে ভাবে, কাৰণ তাই জানে যে মই তোমাক। তুমি মোক কি? মই তোমাক ভাল পাওঁ, বহুত ভাল পাওঁ। প্লিজ আকৌ এবাৰ কোৱা না। মই তোমাক বহুত ভাল পাওঁ ৰোহি, বহুত। এইকেইটা শব্দ শুনিবলৈকে মই ইয়ালৈ দৌৰি আহিছোঁ নীল। মই তোমাক বহুত ভাল পাওঁ নীল, বহুত। আই লাভ ইউ আৰোহী। আই লাভ ইউ টু। জোন যেন মুখনিত পলাশৰ ৰংবোৰ কোনেনো দিলে বোলা, লাহিকৈ দেহাতীত হিয়াৰে মৰমবোৰ উপচাই দিবৰে মন যায়। দুচকুৰ মায়াৰে কিনো যাদু কৰিলা, মন মোৰ তোমাতে এৰা, ধোখেৰা চুলিতে ফাগুনৰ পচুৱাই লুকা ভাগু খেলি যায়। নাযাবা তুমি আঁতৰি, আছা যে বুকু ভৰি, লোৱা না নিজৰ কৰি, দিয়া না হৃদয় খনি, জানানে তুমি মোৰ আপোন, দুচকুত তোমাৰ সপোন, দুচকুত তোমাৰ সপোন, দুচকুত তোমাৰ সপোন। ঐ, তই পাহিবাক দেখিছিলি নাই? দৈ দৈ যোৱা দেখিছিলোঁ। কিবা হ'ল নেকি? নাই, একো হোৱা নাই। কোনফালে গ'ল বাৰু? ঘৰৰ ফালে গ'ল নে বিলৰ ফালে গ'ল? বিলৰ ফালে গ'ল। নহয় নহয়, ঘৰৰ ফালেহে গৈছে। বিললৈ গৈছে, মই দেখিছোঁ নহয়। মোৰ কিন্তু ঘৰৰ ফালে যোৱা নিচিনাহে লাগিছে। এইকেইটা অ' বা কিয় এনেকুৱা কৰিছ? নীলদাই কিবা ক'লে নেকি? পাহি, কি হ'ল তোমাৰ? বায়ে এনেকৈ কাৰণে মই কেতিয়াও দেখা নাই। নীলদাই কিবা ক'লে চাগে। নীলে আৰোহীৰ লগতহে কথা পাতি আছিল, সি কিবা ক'লে নেকি? পাহি, নীলে কিবা ক'লে নেকি? আৰোহী? কোন আৰোহী? আৰোহী নীল আৰু মোৰ ফ্ৰেণ্ড। কালি মোৰ লগত তাইও আহিছে। নীলে বেডৰুমত তাইৰ লগতহে কথা পাতি আছিল। তাৰ মানে কালি বায়ে কৈ থকা পাখৰি বান্দৰী এইজনী। জিয়া, নীল আৰু পাহি সৰুৰ পৰাই ফ্ৰেণ্ড নেকি? মায়ে কোৱা শুনো নহয়, সৰুতে দুইটা একেলগে থাকিছিলে আৰু ইটো সিটো কৰি মৰ্টন এটাও নাখাইছিলে। স্কুলত তেহেঁতক কাপ প্লেট বুলি জোকাইছিলে। নীলদা গুৱাহাটীত পঢ়িবলৈ যোৱাৰ পৰা বা বৰ অকলশৰীয়া হৈ গ'ল। নীলদাক ফোন কৰিলে নীলদাই কথা পাতিবলৈকে সময় নাথাকে। আচলতে তোমাৰ বা যেনেকৈ নীলৰ বেষ্ট ফ্ৰেণ্ড, ঠিক সেইদৰে গুৱাহাটীৰ পৰা অহা বাজনীও নীলৰ বেষ্ট ফ্ৰেণ্ডে।
বায়ে সেইটো কথাতে বেয়া পাই কান্দিছে। বেয়া পাবই, মই জানো নহয় নীলদাক বায়ে বৰ ভাল পায়। নীলদাই কিয় বেলেগক বেষ্ট ফ্ৰেণ্ড বনাইছে? ময়ো নীলদাক বহুত বেয়া পালোঁ, লগতে সেই বাজনীকো। আপুনিনো বাজনীক কিয় লগত আনিছিল? আপোনাকো বেয়া পালোঁ। জিয়া, জিয়া ৰ'বাচোন। অ' বা নীলদাৰ ফোন আহিছে। হেল্ল' ক। মই এতিয়া যাব নোৱাৰিম, কাম এটা কৰি আছোঁ। নহয় মানে কিমান সময়ত? হ'ব যাম বাৰু। কি ক'লে নীলদাই? নীলদাহঁতৰ আলহী আজি যাবগৈ নি? নীলো যাবগৈ, সন্ধিয়া ওলাবি। আলহীক বিদায় দি থৈ আহিমগৈ। আকৌ আহিবা দেই মাজনী। তুমিতো বাবাৰ লগত বিহুত আহিবাই নহয়। তোমালোকক সি মাত লগাই গ'লনে নাই বাৰু? মাতিলে আণ্টি, বিচনাতে মাত লগাই গৈছিলে। তাৰ যাবলৈ মন নাছিল, পৰীক্ষা থকাৰ বাবেহে যাব লগা হ'ল। খুৰা আকৌ তাক থৈ বাহিৰে বাহিৰে বজাৰলৈ যাব। আমি যাওঁ নেকি, নহ'লে দেৰি হৈ যাব। অঁ যাওঁ ব'লা। তই পাহিক ফোন কৰি কৈছিলি নে নাই? কৈছিলোঁ, আহিম বুলিও কৈছিল দেখোন। আমি যাওঁ নেকি, আমাৰ দেৰি হ'ব এতিয়া। আহিলেই। অঁ থেংক ইউ। থেংক ইউ। চকুত তোমাৰ খবৰ